প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ এখনি ৰচনাখনিৰ নাম হ'ল মহাত্মা গান্ধী। ৰচনা মহাত্মা গান্ধী। আৰম্ভণি পৃথিৱীৰ বুৰঞ্জীত সৰ্বশ্ৰেষ্ঠ 10জন মহৎ লোকৰ ভিতৰত আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীও অন্যতম। মহাত্মা গান্ধী আছিল স্বাধীনতা সংগ্ৰামী মহামনীষী তথা মানৱ সমাজলৈ আগবঢ়োৱা সত্য, অহিংস আৰু মানৱ প্ৰেমৰ প্ৰতিমূৰ্তি। জন্ম 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামে ঠাইত মহাত্মা গান্ধীৰ জন্ম হয়। তেওঁৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাদ গান্ধী। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচাদ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই। শিক্ষা: গান্ধীজীয়ে পোৰবন্দৰতে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ব্যাৰিষ্টাৰ পঢ়িবলৈ বিলাতলৈ যায়। 1891 চনত গান্ধীজীয়ে বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ উভতি আহে। কৰ্মজীৱন: গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে বোম্বাই হাইকোৰ্টত ওকালতি আৰম্ভ কৰে, যদিও সফলতা অৰ্জন কৰিব পৰা নাছিল, কাৰণ তেওঁ মিছাৰ প্ৰশ্ৰয় ল'ব নোৱাৰিছিল আৰু অতি লাজুকীয়া আছিল। কিছুদিনৰ পাছত তেওঁ ভাৰতীয় কোম্পানীৰ এটা মোকৰ্দমাৰ দায়িত্ব লৈ দক্ষিণ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ কৰে। সেই সময়ত আফ্ৰিকাত থকা ভাৰতীয় লোকসকলৰ ওপৰত ইংৰাজসকলে অত্যাচাৰ চলাইছিল। গান্ধীজীয়ে ইয়াৰ প্ৰতিবাদত আন্দোলন আৰম্ভ কৰে। সেয়ে তেওঁ ইংৰাজসকলৰ পৰা নানা ধৰণৰ লাঞ্ছিত আৰু অপমানিত হৈছিল। তৎসত্ত্বেও কিন্তু তেওঁ আন্দোলনৰ পৰা বিৰত নহ'ল আৰু ইয়াত তেওঁৰ অহিংস নীতিৰ প্ৰথম জয় হ'ল। সুদীৰ্ঘ 20 বছৰ কাল দক্ষিণ আফ্ৰিকাত থাকি 1914 চনত পুনৰ গান্ধীজী স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। সেই সময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ শাসনৰ নামত ভাৰতীয়সকলৰ ওপৰত নানান অত্যাচাৰ আৰু শোষণ কৰিছিল। গান্ধীজীয়ে ইয়াৰ প্ৰতিবাদত দেশৰ স্বাধীনতাৰ হকে 1931 চনত লোণ আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলন কৰে। ভাৰত ত্যাগ কৰা ধ্বনিয়ে কোটি কোটি ভাৰতীয় নৰ-নাৰীক জগাই তুলিলে আৰু ওলাই আহিল অত্যাচাৰী ইংৰাজ চৰকাৰক ক্ষমতাৰ পৰা উফৰাই দিবলৈ। ফলত হাজাৰ হাজাৰ ভাৰতীয় কাৰাৰুদ্ধ হ'ল আৰু গান্ধীজীয়েও দেশৰ কাৰণে বহুবাৰ কাৰাবাস খাটিবলগীয়া হ'ল। গান্ধীজীৰ সত্য অহিংস সংগ্ৰামৰ ধ্বনিয়ে ইংৰাজৰ সিংহাসন কঁপাই তুলিলে আৰু ইংৰাজ চৰকাৰে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হ'ল। 1947 চনৰ 15 আগষ্টৰ ৰাতি ভাৰতৰ আকাশত স্বাধীনতাৰ জয়ধ্বজা উৰে। গান্ধীজীৰ নেতৃত্বত কোটি কোটি জনতাই শৃংখলিত জননীক মুক্ত কৰিলে। মূলমন্ত্ৰ: গান্ধীজীৰ জীৱনৰ মূলমন্ত্ৰ আছিল সত্য, অহিংস আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু: 1948 চনৰ 30 জানুৱাৰী তাৰিখে দিল্লীৰ এখন প্ৰাৰ্থনা সভাত যোগ দিবলৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত প্ৰাণ এৰি মহামানৱ মহাত্মা গান্ধীজীয়ে চিৰ বিদায় ল'লে। সামৰণি: গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱন, আদৰ্শ, অমৰ স্মৃতি, অমৰ বাণীয়ে চিৰদিন ভাৰতীয় জনসাধাৰণক প্ৰেৰণা যোগাই থাকিব। সত্য, অহিংস, ব্ৰহ্মচৰ্য, অভয় আদি গুণৰ অধিকাৰী মহাত্মা গান্ধী জাতিৰ বাবে আদৰ্শৰ চানেকি হৈ চিৰস্মৰণীয় উজ্জ্বল নক্ষত্ৰৰ দৰে জ্যোতি হৈ থাকিব। ধন্যবাদ।